হেল্ল' বন্ধুসকল, আজি আমি আপোনালোকক দেখাম এটা ট্ৰেডিশ্যনেল ৰেচিপি, যিটো আমাৰ নাগালেণ্ডৰ ভাইসকলে খুব ধুনীয়াকৈ বনায়। আমাৰ এটা ৰেচিপি মাছ আৰু ঢেকীয়াৰ লগত চুঙাত দি তেওঁলোকে বনায় খুব ধুনীয়াকৈ। সেইটো আপোনালোকক আমি দেখাম আজি, গতিকে আপোনালোকে চাব বুলি আশা কৰিছোঁ। এইটো খুব ধুনীয়াকৈ ইয়াত আমাৰ ঢেকীয়া লৈছে, কোমলীয়া কোমলীয়া ঢেকীয়া মানে কোমলীয়া নহয় একেবাৰে, পাত হ'ব লাগে, অলপ মেল খাব লাগে। তাৰপিছতে এয়া মাছ তেওঁলোকে জালত ধৰিছে, জাল মাৰি মাছ নদীত ধৰিছে। তাৰপিছতে ৰচুন, পিঁয়াজ, জলকীয়া একেলগতে আদা খুন্দি লৈ ধুনীয়াকৈ মিহলাই এয়া তেওঁলোকে একেলগতে মিহলাইছে আৰু মিহলাই চুঙাত দি খুব ধুনীয়াকৈ বনাব, খুব ভাল লাগে খাবলৈ। গতিকে এইবিলাক আমি জানিব লাগে। এইবিলাক হ'ল ট্ৰেডিশ্যনেল খানা, যিটো আমি সাধাৰণতে আমাৰ অসমৰ মানুহেহে এইবিলাক নেজানে। গতিকে আমি শিকি লোৱাটো প্ৰয়োজন, খুব ভাল লাগে খাই। এয়া হ'ল আমাৰ ককাই আছে, তাই খুব ধুনীয়াকৈ বনাব। এইটো আমি সকলোৱে টেষ্টি কৰি খাম। ইট ইজ ভেৰি ডেলিচিয়াছ, ইটছ ভেৰি ডেলিচিয়াছ, ভেৰি টেষ্টি। চ' সকলোৱে এইটো শিকি ল'ব আৰু চাই ল'ব বুলি আশা কৰিছোঁ। লাগিবতো এয়া চাওক, কোপাতত নৰিয়াই তেওঁলোকে চুঙাত ভৰাই দিব, তাৰপিছত জুইত দিব। কৌপাতত কেনেকৈ নুৰিয়াব লাগে চব খুব ধুনীয়াকৈ কৌপাতত নুৰিয়াই ইয়াত চুঙাত ভৰাই দিছে। চুঙাত পানী দিবনে নাই? পানী নিদিয়ে, এনেকৈ ভৰাই দিব। এয়া চব এইবিলাক শিকি ল'বৰ প্ৰয়োজন আছে। আমি কেতিয়াবা ব্যৱহাৰ কৰিব পাৰিব, আপোনালোকে কেতিয়াবা খাব পাৰিব বনাই মেলি, খুব টেষ্টি হয়। পাতটো এনেকৈ মুটুকাই দিব লাগে, আকৌ ঘূৰাই দিব লাগে। এইটো এনেকৈ দিবনে আকৌ ঢিলা মাৰিব? এনেকৈ খুন্দি দিব লাগে, এই আকৌ ওপৰত এটা সোপা মাৰি দিছে। পুৰা জোৰ দিছে মানুহটো উঠি, পুৰা জোৰ দিছে। ধুনীয়া ধুনীয়া সুন্দৰ। এতিয়া ইয়াত জ্বলাব, মানে জুইত দিব। এয়া জুই জ্বলি আছে দপ দপকৈ, ইয়াত তেওঁলোকে বহাই দিছে। তাৰপিছতে 10 মিনিট পকাব বুলি কৈছে। 10 মিনিট পাছতে উলিয়াই পিনি এয়া ইতিমধ্যে হৈ গৈছে। চুঙাৰ পৰা 10 মিনিটৰ পাছত চুঙাৰ পৰা উলিওৱা হৈছে। উলিয়াই পিনি এইখিনি খুব ধুনীয়াকৈ মিহলাই দিয়া হ'ব। মিহলাই তাৰপিছত আপোনালোকে সকলোৱে অকণমান টেষ্ট কৰিব পাৰিব। টেষ্ট কৰিব নহয়, এই ভাতৰ লগত খাব পাৰিব দেই। নাই পেলাবি, কেলৈ পেলাবি? এই ধুনীয়াকৈ মিহলাচোন, মিহলাই পেলা, পিটিকি পেলাই একো নহয়। এনেকৈ কৰিব লাগিব। খুব ধুনীয়াকৈ মিছা মাছ আছে, লগত নদীৰ মাছ, সৰু মাছ, তাৰপিছত পিঁয়াজ, ৰচুন একেলগত জলকীয়া দি পেলাই এনেকৈ পিটিক আছে। এইটো চব কিমান ডাঙৰ এটা পাথৰ হয়। এইটো এটা ডাঙৰ পাথৰ, ডবল পাথৰ, একেটা পাথৰ গোটেই অঞ্চলটো, এইটো গোটেই ইয়াত জুৰি আছে। এইটো পাথৰ একদম নদী ইয়াত পানী ওপৰেদি পানী যায়। এইকেইটা আগলৈ ক'লে গৈছ? গৈ আছোঁ। শিল কিন্তু বিৰাট পিছল দেই। শিলবিলাক পিছল কিন্তু দে, কৰিবি। সিহঁতে আগলৈ গৈ আছে, আৰু আগলৈ যাবি নেকি? অৰুণাচল পাবিগৈ চাবি। এইয়া নদীয়েদি গাড়ী যায়, নদীবিলাকেদি গাড়ী যায়। গাড়ী এইফালে পানীয়ে নদীয়ে গাড়ী চলি থাকে, খুদা গাড়ী চলে, শিল ল'বলৈ আহে। আমাৰ নালাম ভাই ফটো মাৰিছে, উঠাবি দেই, আমাক উঠাবি, ভিডিঅ' কৰ। ধুনীয়া সৰুজনে গা ধুবলৈ লৈছে। ফটো কি ভিডিঅ' কৰি আছোঁ, তই চিন্তা কৰিব লাগে ন, তই গা ধু, খালি গা ধু।
চৰি দেই এয়া নদীখন এইডোখৰ দুভাগ হৈছে নেকি এইয়াতে নদীখন দুভাগ হৈছে এইফালৰ পৰা এভাগ আহিছে এইফালৰ পৰা এভাগ আহিছে এইফালেদি এনেকৈ এইফালৰ পৰা পানী আহে এইফালৰ পৰাও আহে ধুনীয়া পৰিৱেশ এইবিলাক ওখ এতিয়া আমি ইয়াতে আছে আমাৰ এইটো নালাম আছে আমি নাগালেণ্ড এইটো আৰু অৰুণাচল সীমান্ততে থকা এইটো তাৰ বৰ্ডাৰতে থকা এইটো টিচিং নদীতে আছোঁ অঁ এইটো চাইডটো নাগালেণ্ড হয় এই নদীটোৱে বৰ্ডাৰ নেকি ইয়াতে বহুত দূৰত এইটো হাইৱে আছে বেছি দূৰ নহয় কিমান হ'ব 1 কিলোমিটাৰ 1 কিলোমিটাৰমান হ'ব আজি আমি নদীলৈ আহিছিলোঁ গা ধুম বুলি আহিছিলোঁ আমি 6জন আহিছোঁ এই আমাৰ নাগালেণ্ডৰ আমাৰ দোষ্ট আছে 2জন এইটো নালাম মোৰ ভাই হয় আৰু আমি 4জন আহিছোঁ একেলগত মুঠতে 6জন আহিছোঁ আমি 3খন বাইকবিলাক ওচৰতে ৰাখি থৈছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ গা ধুম ইয়াত গা ধুম বাইকবিলাক ধুম এই নদীখন চাওকচোন কি ধুনীয়াকৈ সুন্দৰ পানী বৈ আছে ইমান ডাঙৰ ডাঙৰ পাথৰ এইটো পাথৰ দেখাইছোঁ আপোনালোকক চাওক কিমান ডাঙৰ পাথৰ এইবিলাক পাথৰ যিকৈ পানী বৈ আছে কিন্তু ইয়াৰ পানীবিলাক দেখিবলৈ কিন্তু বৰ ধুনীয়া পৰিষ্কাৰ আপোনালোকে কেতিয়াবা গা ধুবলৈ আহিব পাৰিব গুৱাহাটীৰ পৰা যদি আহে শ্বিলঙৰ পৰা যদি আহে আহিব পাৰিব ইয়ালৈ গা ধুবলৈ এই পাথৰে গা ঘঁহি ধুব পাৰিব উখল নাইকিয়া কৰিব পেলাব পাৰিব এই আমাৰ সৌজান আছে ফটো লৈছে আমাৰ আছে এয়া ভাইটি এয়া আমাৰ নগেন ভাইটি আৰু ইফালে দুইফালে চাওক আপোনালোকে ইমান ধুনীয়া এটা পৰিৱেশ নহয় পাহাৰ চবফালে পাহাৰে প্ৰাকৃতিক পৰিৱেশ এটা মনোৰম পৰিৱেশ সেইটো হাইৱে গাড়ী গৈ আছে আপোনালোকক এই নেদেখিলোতো পাৰ হৈ গ'ল গাড়ীখন পাৰ হৈ গ'ল এইটো অৰুণাচল যিটো হাইৱে কানুবাৰীৰ পৰা যিটো সোমাইছে সেইটো হাইৱেটো নদীখনৰ কিনাৰেদি গৈছে আমি দেখি আছোঁ আৰু ইয়াতে আমি এতিয়া গা ধুম ফূৰ্তি কৰিম চবফালে বন কলেৰে ভৰা প্ৰকৃতিক ধুনীয়া এটা দৃশ্য ইয়াত আমি আৰু কি ক'ম ইয়াত বনৰীয়া বাঁহবিলাক কেনেকৈ হালি জালি আছে ওখ গছ চাৰিওফালে পাহাৰ নকলা ভাইটি মিচমিচকৈ হাঁহি আছে তাৰপিছতে এয়া চাওক ইয়াৰ কিন্তু পানীবিলাক বিৰাট পৰিষ্কাৰ বিৰাট ফটফটীয়া স্বচ্ছ আপোনালোকে গা ধুবলৈ আহিব কিন্তু ঠাণ্ডাটো বহুত বেছি দেই ইয়াত বেলেগ ঠাণ্ডা এই মই পানী নামিছোঁ এইয়া বহুত ঠাণ্ডা এটা ধুনীয়া দৃশ্য আপোনালোকক দেখাবলৈ আহিলোঁ আজি আমি অৰুণাচল নাগালেণ্ডেতো হৈয়ে আপোনাৰ এই বৰ্ডাৰত থিয় হৈছোঁ দুইফালে এইফালে হ'ল আপোনাৰ নাগালেণ্ডৰ বৰ্ডাৰ আৰু এইফালে হ'ল অৰুণাচল বৰ্ডাৰ এই বৰ্ডাৰতে আমি থিয় হৈ আছোঁ এতিয়া গা ধুম বাইক ধুম সকলোৱে একেলগতে গা ধুম তাৰপিছতে এয়া আৰু পাৰিলে লৈ যাওঁ আপোনালোকে এতিয়ালৈ মাত্ৰ ৰাখিছোঁ থেংক ইউ ধন্যবাদ টিভিটো সম্পূৰ্ণকৈ চাব